নমস্কাৰ। যিকোনো কামত সফলতা লাভৰ বাবে আমাৰ ইচ্ছা শক্তি প্ৰবল হ'ব লাগিব। যিদৰে সৰু জুই একুৰাই বেছি তাপ দিব নোৱাৰে, ঠিক সেইদৰে সৰু বা দুৰ্বল ইচ্ছাই আমাক বিশেষ সফলতা দিব নোৱাৰে। এবাৰ এজন যুৱকে ছক্ৰেটিছক লগ কৰি সুধিলে যে সফলতা লাভৰ গোপন সূত্ৰটো কি। তেতিয়া ছক্ৰেটিছে সেই যুৱকজনক পাছদিনাখন এটা নৈৰ পাৰত মাতিলে। পাছদিনাখন দুয়ো লগ হ'ল আৰু দুয়োৱে একেলগে পানীত নামিলে। কিছু নামি যোৱাৰ পিছত দুয়োজনৰে পানী ডিঙিলৈ পালে আৰু সেই সময়তে ছক্ৰেটিছে যুৱকজনৰ মূৰটো জোৰকৈ হেঁচি পানীৰ তলত সোমোৱাই দিলে। যুৱকজনে আপ্ৰাণ চেষ্টা কৰিলে মূৰটো উলিয়াবৰ কাৰণে, কিন্তু তেওঁ বিফল হ'ল। কিছু সময় পাছত ছক্ৰেটিছে তেওঁৰ মূৰটো দাঙি ধৰিলে। লগে লগে যুৱকজনে এটা দীঘল উশাহ এটা লৈছে আৰু ছক্ৰেটিছৰ ফালে চাইছে। তেতিয়া ছক্ৰেটিছে সুধিছে, তুমি যেতিয়া পানীৰ তলত আছিলা তোমাৰ কি ইচ্ছা কৈছিল? তেতিয়া যুৱকজনে কৈছিল, মই অকণমান উশাহ ল'ব বিচাৰিছিলোঁ। বোলে তুমি অকণমান ল'ব বিচাৰিছিলা? নহয়, মই উশাহ ল'ব বিচাৰিছিলোঁ, আপ্ৰাণ চেষ্টা কৰিছিলোঁ, অন্যথা মই আৰু জীয়াই নাথাকিম বুলি ভাবিছিলোঁ। তেতিয়া ছক্ৰেটিছে ক'লে, সফলতা লাভৰ গোপন সূত্ৰটোৱেই হৈছে এইটো যে তোমাক প্ৰবল ইচ্ছা শক্তিৰ প্ৰয়োজন হ'ব। সেয়ে মই আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ, যদি জীৱনত আপুনি বিফল হৈছে তেতিয়াহ'লে আপোনালোকৰ ইচ্ছা শক্তি আপোনালোকে প্ৰবল কৰক, তীব্ৰ কৰক, আপোনালোকে সফল হ'ব পাৰিব। ধন্যবাদ।